হাই গাইজ, আজি মই আপোনালোকৰ মাজলৈ অন্য এটা মিনি ব্লগ লৈ আহিছোঁ। আজি মই ৰুবলৈ ওলাইছোঁ। কালি যে নগাঁৱৰ পৰা আনিছিলোঁ সেই জলকীয়া পুলি আৰু ফুলৰ পুলি কেইটা দেই। ইয়াত দেখিছেনে, মাটিখিনি আগতে পেলোৱা হৈ আছিল যে, তাতে ভালকৈ মাটিখিনি চহাই ল'লোঁ আৰু এইকেইটা প্লাষ্টিকৰ টুকুৰি নে কি কয় জানো, ভালকৈ মই নাজানো। এইকেইটা মাটি ফালি দিলে ভাল হ'ব। মাটি ফালিলোঁ আৰু টায়াৰ কেইটামানো আনিছিলোঁ আমাৰ ঘৰলৈ যাওঁতে, তাৰপৰা আনিছিলোঁ। এয়া টায়াৰ কেইটামান মাটি ফালি ল'লোঁ। পুলিবোৰ তাতে দেখুৱাই দিওঁ আৰু দেখিছিলে মাছ থকাৰ কাৰণে আমাৰ হাজবেণ্ডে বজাৰ কৰিছিলে মাছৰ পুলিকেইটা আৰু মাটি তেওঁৱে ভৰাইছিলে আৰু মই ইয়াতে পুলি কেইটামান দিলোঁ, ইয়াত ৰুলোঁ, সেই তিয়ঁহ দিলোঁ। আৰু ইয়াত দেখিছেনে মই ফেচ পেক লৈ আছোঁ, অলপ শুকাইছে আৰু দেই। আজি বহুত ডাৱৰীয়া বতৰ তাতে। আৰু ইয়াৰ বাৰীলৈ মাটি আনিব গ'লোঁ ফুলত দিম বুলি, আৰু আনিব গৈ দেখিলোঁ যে পথাৰত মচি পেলাইছে আৰু আহি পালে আৰু দেই, বহাগ লাগি গৈছে। আৰু তেতিয়া মই বোলো মোৰ বতাহ চৰাইকেইটা বোলো আছে নহয় চাওঁ বোলো, তাকে বতাহ চৰাইখিনি